নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰিখুটি গাঁৱত। আৰু মৰিখুটি গাঁওখন হৈছে তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজগড় গাঁও পঞ্চায়তৰ অধীনস্থ মৰিখুটি গাঁৱত বিগত কিছুদিন ধৰি গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। আৰু গৰাখহনীয়াৰ ফলত স্থানীয় ৰাইজে ঘৰ দুৱাৰ এৰি এই স্থান এৰি যোৱা পৰিলক্ষিত হৈছে। এয়া ৰাইজে ঘৰ ভাঙি আছে। একমাত্ৰ নদীৰ গৰাখহনীয়াৰ বাবেই ঘৰ দুৱাৰ ভাঙি ইয়াৰ পৰা যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে মৰিখুটিত। কিন্তু চৰকাৰীভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এয়া আপোনালোকে দেখিবলৈ পাইছে যে ঘৰ দুৱাৰ মানুহে ভাঙি গৈ আছে। আৰু ইয়াত বিদ্যুতৰ খুঁটাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সা সুবিধা